ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুককন চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ উন্মেষ কিতাপখনৰ দ্বিতীয়টি পাঠ। এই পাঠটিৰ নাম হৈছে শহা আৰু সিংহ। এতিয়া চাওঁচোন আহা পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰ কৰা। প্ৰথমটো দিছে, জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে, সিংহটোৱে শহাটোৰ বংশ নাশ কৰিব বুলি কোৱাৰ বাবে, নে হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ কাৰণে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। ইয়াৰ আমি খটোত গোল দিব লাগিব। তাৰ পিছৰটো দিছে, মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে, কুঁৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে, ভোকত মন্দমতিৰ পেটে কাওঁ কাওঁ কৰাৰ বাবে, নে কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। ইয়াৰ শুদ্ধ হৈছে ঘটো, আৰু আমি ঘটোত গোল দিব লাগিব। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰটো দিছে, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰত হ'ব, উত্তৰকেইটা শুদ্ধ বুলি বাছি লোৱাৰ কাৰণ হ'ল শহা আৰু সিংহ পাঠটোত মই বাছি উলিওৱাৰ দৰেই উল্লেখ আছে, এই বুলি লিখিব লাগিব। 4 নম্বৰ প্ৰশ্নটো দিছে, তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচটানি মিলাও আহা। ক্ষুধা, ক্ষুধা মানে হ'ব ভোক। নিবাৰণ, ৰক্ষা বা উদ্ধাৰ। প্ৰতিবিম্ব মানে হৈছে ছাঁ, আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰ মানে হৈছে উপস্থিত। বন্ধক মানে অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। কেশৰ মানে হৈছে সিংহৰ ডিঙিৰ দীঘল নোম। আৰু নিস্তাৰ মানে হৈছে বাধাকৰণ বা গুচোৱা কাৰ্য। এইকেইটা মই তোমালোকক আঁচটানি দেখাই দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই ল'বা। এতিয়া চাওঁ আহা 5 নম্বৰ প্ৰশ্নকেইটা। 5 নম্বৰ দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্নটো দিছে, অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতি নামৰ সিংহ এটাই বধ কৰিছিল। খ প্ৰশ্নটো আছে, শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? ইয়াৰ উত্তৰ হ'ব, এটা শহা আহিছিল। গটো আছে, কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল? ইয়াৰ উত্তৰ হ'ব, কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্বটো দেখি গৰজি উঠিছিল আৰু কুঁৱাৰ ভিতৰত থকা সিংহটো ধৰোঁ বুলি কুঁৱাটোত জাপ দিছিল। এতিয়া চোৱা 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰ দিছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। ক প্ৰশ্নটো আছে, অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? ইয়াৰ উত্তৰ হ'ব, জীৱ-জন্তুবোৰে সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে এটাকে জন্তু পাল পাতি সিংহৰ ওচৰলৈ পঠিয়াই থাকিব, আৰু সেইমতে কাম কৰিলে যধে মধে জন্তু বধ কৰাটো কমি যাব। খ প্ৰশ্নটো আছে, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? ইয়াৰ উত্তৰ হ'ব, শহাটোৱে বুদ্ধি পাঙিছিল যে সিংহ কুঁৱাটোৰ ওচৰলৈ নিব আৰু কুঁৱাত অন্য সিংহ আছে বুলি ক'ব। তেতিয়া সিংহই কুঁৱাত নিজৰ প্ৰতিবিম্ব দেখি তাত জাপ দিব। এতিয়া চোৱা গ প্ৰশ্নটো। সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? ইয়াৰ উত্তৰ হ'ব, শহাই ভয়তে ইনাই বিনাই কৈছিল যে আমাৰ দৰে সৰু জীৱ এটা খাই মহাৰাজৰ ভোক নপলাব কাৰণে আমি 5টা শহা আহি আছিলোঁ। বাটতে আন এটা সিংহই বাট ভেটি ধৰি আমাৰ লগৰ 4টাক বন্ধকত ৰাখি থ'লে। আপুনি গৈ তাৰ লগত যুঁজ দিলেহে সি বাকীকেইটাক এৰি দিম বুলি কৈছে, এই বুলি কৈছিল। কথাখিনি তোমালোকৰ কিতাপত ইয়াতকৈ বহলাই লিখা আছে,
মই তোমালোকৰ সুবিধা হোৱাকৈ ইয়াত চমুকে উত্তৰটো লিখি দিছোঁ। এতিয়া চোৱা ঘ নম্বৰ প্ৰশ্নটো। কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? ইয়াৰ উত্তৰ হ'ব, কুঁৱাটোৰ ভিতৰত বেলেগ সিংহ নাছিল। মন্দমতীয়ে কুঁৱাটোত নিজৰ প্ৰতিবিম্ব দেখি গৰজি উঠিছিল আৰু সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিছিল। তেতিয়া কুঁৱাত বেলেগ সিংহ আছে বুলি জাপ মাৰিছিল। 7 নম্বৰ দিছে, কোনে কাক আৰু কিয় কৈছিল লিখা। ক বাক্যটো দিছে, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। ইয়াৰ উত্তৰ হ'ব, এই কথাষাৰ অৰণ্যৰ জীৱ জন্তুবোৰে মন্দমতী নামৰ সিংহটোক কৈছিল, কাৰণ সিংহটোৱে অৰণ্যৰ জীৱ জন্তু বধ কৰি শেষ কৰিছিল। সেইকাৰণে যধে মধে জন্তুবোৰ বধ নকৰিবলৈ কথাষাৰ কৈছিল। খ বাক্যটো আছে, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। এই কথাষাৰ মন্দমতী নামৰ সিংহটোৱে শহাক কৈছিল, কাৰণ শহাই কৈছিল যে বাটত অন্য এটা সিংহই নিজকে ৰজা বুলি কৈছে আৰু আমাৰ 4জন শহাক বন্দী কৰি থৈছে। এই কথা শুনি মন্দমতীয়ে কথাষাৰ কৈছিল। এতিয়া চোৱা ভাষা অধ্যয়নৰ 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰ দিছে, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। নিৰ্বলি বলি, সুখ দুখ, স্থিৰ অস্থিৰ, দূৰ ওচৰ, বৰ্জন গ্ৰহণ, প্ৰজা ৰজা, অসন্মত সন্মত আৰু চঞ্চল হ'লে হ'ব গহীন। 9 নম্বৰ দিছে, বাক্য ৰচনা কৰা। ৰাজত্ব, ৰজাজনে দেশখনত ৰাজত্ব কৰিছিল। প্ৰস্তাৱ, মানুহজনে প্ৰস্তাৱটো মানি ল'লে। প্ৰতিবিম্ব, ছোৱালীজনীয়ে আইনাত নিজৰ প্ৰতিবিম্বটো দেখা পালে। প্ৰতিধ্বনি, সিংহই কুঁৱাত নিজৰ মাতৰ প্ৰতিধ্বনি শুনা পালে। আৰু শেষৰটো আছে অনায়াসে, ল'ৰাজনে কামটো অনায়াসে কৰিলে। 10 নম্বৰটো দিছে, দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। ফুলপাহত কেইটামান শব্দ লিখা আছে। শব্দকেইটা হৈছে লহপহ, জকমক, টুপ টুপ, ৰিপ ৰিপ, গুণগুণ, খিলখিল, কুলুকুলু। এতিয়া সেই শব্দকেইটা ব্যৱহাৰ কৰি এই দফাটো সম্পূৰ্ণ কৰিবলৈ দিছে। জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলুকুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে। ৰিপ ৰিপকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। এইদৰে লিখি তোমালোকে দফাটো সম্পূৰ্ণ কৰিবা। এতিয়া চাওঁ আহা 11 নম্বৰ প্ৰশ্নটো। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা। গলগলীয়া, সলসলীয়া, চলচলীয়া, মলমলীয়া। সেইদৰে টিকটিকীয়া লগাই হ'ব টিকটিকীয়া, চিকচিকীয়া, টকটকীয়া, চকচকীয়া। জকমক, চকমক, খকমক, ঢকমক। টিক টিক, চিক চিক, জিক জিক, ঠিক ঠিক। এইদৰে আমি শব্দসমূহ লিখিব লাগিব। 12 নম্বৰটো দিছে, তলত দিয়া দফাটোৰ উপযুক্ত স্থানত যতিচিহ্ন ব্যৱহাৰ কৰা। দফাটো দিছে, শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। ইয়াত ক'ত দাঢ়ি বহিব, কমা বহিব বা ঊৰ্ধ্বকমা বহিব সেইসমূহ লিখি দেখাই দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই কৰি ল'বা। এই পাঠটোৰ প্ৰশ্ন ইমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।